এয়া আহিলোঁ নেক্সটখন বিয়ালৈ। এয়া দেখিছেনে সেইদিনাখনেই বিয়া আছিলে। দৰা অহালৈ আছোঁ আৰু কি ধুনীয়াকৈ বোমা ফুটাই আছে আৰু মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। এখন শাৰী পিন্ধিছোঁ, শাৰী বাৰু পিন্ধিব নিদিয়েই, তথাপিও আৰু জোৰ কৰি পিন্ধিছোঁ। এয়া হ'ল মোৰ পৰিয়ালৰ মানুহ, মই দেখুৱাই নাছিলোঁ বাৰু, কিন্তু তেনেকৈ নেদেখোঁ আৰু। এয়া হ'ল কইনা। কইনাজনী কেনেকুৱা লাগিছে ক'ব। আৰু কিছুমান নিয়ম থাকে, সেইবোৰ নিয়ম কৰি আছে আৰু এয়া তেল দি আছে দেখিছেনে বাৰু। তাৰে পিছতে দৰা আহিলে আৰু একদম চাউল ছিটোৱা কিবা কিবি এনেকুৱা পৰ্ব চলি আছে। মই পিছুৱাই আহিলোঁ, কাৰণ এই মহা ইমান ঠাণ্ডাত চুৱেটাৰ পিন্ধি যোৱা নাছিলোঁ, এইবোৰ ল'বলৈ ইচ্ছা নাই, সেইকাৰণে পিছুৱাই আহিলোঁ। তাৰে পিছতে এই দৰা দেখিছেনে, দৰাজন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াতে মোৰ বহুত চিনাকি মানুহ ওলাইছে গম পায়নে, মোৰ গোটেই লাজে লাগি গৈছে। আৰু এয়া হ'ল কইনাক উচুৰ্কা কৰা টাইম, অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, মানুহজনে আগত আহি ওলাল, কিনো ক'ম আৰু উপায় নাই। তাৰপিছত এয়া দেখিছেনে, মানুহজনক অকণমান দেখুৱাই দিলোঁ, ইমানে কাম মোক এৰি ভাত খাই দিলে আৰু কি ক'ম, একদম মানে দুখৰ কথা। আৰু এয়া হ'ল ছিষ্টাৰ, মানে হাজবেণ্ডৰ ভনীয়েক, আৰু এইবোৰ হ'ল লগৰ মানে সিহঁতৰে হয়, কিন্তু লগৰ নিচিনা আৰু এয়া ভিডিঅ'টো আজি এইখিনি আছিল। ভাত খালোঁ, বাই বাই।